এভৰিৱান হাই 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 আমি এতিয়া পূজালৈ ওলাই কৰি ৰেডি নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি ব্লগটো আৰম্ভ কৰোঁ আমি গা চা ধুই ৰেডি পূজালৈ বুলি আমাৰ ঘৰতে সৰুকৈ শিৱ পূজা এভাগ পতা হৈছিলে আপোনালোকক জাষ্ট আগৰ ভিডিঅ'টোত দেখাইছিলোঁৱেই কি আমি যোগাৰ কৰি থৈছিলোঁ এতিয়া আমি ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আজি তাতে এটা বহুত ধুনীয়া ভাল দিন আজি তাতে চতুৰ্দশী পৰে শিৱ পূজাৰ কাৰণে বৰ ভাল দিন সকলো মংগলৰ কাৰণে এই পূজা পাতিছে আমাৰ সকলো ঘৰৰ মংগলৰ কাৰণে আৰু এটা সৰুকৈ অনুষ্টুপীয়াকৈ পতা হৈছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আমি আহিছোঁ এতিয়া পূজাৰ কাৰণে দুবৰি বন ছিঙিবলৈ কেইডালমান ল'ম সোনকালে যিহেতু পূজা আৰম্ভ কৰি দিছে সেইকাৰণে সোনকালে ছিঙি আমি দিবগৈ লাগিব এটা সৰু অনুষ্টুপীয়াকৈ সৰুকৈ পূজা পতা হৈছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতেই পায় তো আপোনালোকক কৈ দিওঁ যে সৰুকৈ বুলি হ'লেও বহুত আগতেই পাতিব লাগিছিলে কিন্তু এই লকডাউন এই কিবা পাতাই হোৱা নাছিলে তেনেকৈ থৈ দিয়া হৈছিলে পূজাভাগ এয়া বতৰে অলপ ঘুমুৰ ঘামাৰ কৰিয়ে আছে পূজাভাগ আপোনালোকক জাষ্ট থুলমূলকৈ দেখাই দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব তো আমাৰ ইয়াত পূজা সোনকালেই পতা হৈছে পূজা 10টাৰ পৰা দেওৱা আৰম্ভ কৰি দিছে পূজা সোনকালৰ পৰাই আৰম্ভ কৰিছে কাৰণ দেওজন বৰ খৰতকীয়া সেইকাৰণে তেওঁ আৰু সোনকালে পূজাভাগ আৰম্ভ কৰি দিছে আৰু তেওঁ বেলেগতো আৰু পূজা আছে সেইকাৰণে আমাৰ ইয়াত সোনকালে পূজাভাগ কৰি আকৌ বেলেগত আকৌ পূজা কৰিবলৈ যাব আমাক চিঞৰি আছে তাতে আমাৰ বন ছিঙি হৈ গ'ল আমি এতিয়া যাওঁ ভিতৰত আপোনালোকক দেখাই দিওঁ দেৱে আমাৰ কামত লাগি আছে এয়া কি লাগে যোগাৰ কৰি আছে আৰু পূজাৰ কাৰণে পূজা এতিয়া আৰম্ভ হ'বই আৰু আপোনালোকৰ ভিডিঅ'টো দেখাই দিছোঁ তেতিয়ালৈকে পূজা আৰম্ভ হোৱালৈকে আপোনালোকে চাওক কিয়ানে কি কৰি আছে এয়া কুকুৰৰ লগত লাগি আছে কিয়ানে এইজন জুম নিচুবা দেই নিচুবা এয়া আমাৰ পূজা আৰম্ভ হৈ গ'ল আৰু আপোনালোকক সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'টো চালেই শিৱ পূজা এভাগ পতা হৈছিলে সৰুকৈ জাষ্ট থুলমূলকৈ অনুষ্টুপীয়াভাৱে পতা হৈছিলে আপোনালোকে চালে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব আজি তেনেকৈ বৰ বিশেষ দেখাবলৈ একো নাই আজি তেনেকৈ ৰন্ধা বঢ়াও নাই লকডাউন যিহেতু ক'তো ফুৰিবও যোৱা নাই দেখাবলৈও তেনেকৈ একো নাই সেয়েহে ভাবিলোঁ আপোনালোকক এটা গান গাই শুনাওঁ যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব আৰু যাতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চায় এইটো গান মই সৰুতে গোৱা স্কুলত গাইছিলোঁ সৰুতে বহুত বছৰেই হ'ল এইটো 1975ৰ আৰু চিনেমাখনৰ নাম হৈছে খোজ বাই উষা মংগেশকাৰ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব তেতিয়াহ'লে মই গানটো আৰম্ভ কৰোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লভিছো তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ
জীৱনটো হ'ল কিবা পানী মেটেকা তুমি দেখিছানে নাই মই নেজানিলোঁ চিনাকি মণি বুলি কাল খাপ ডিঙিতে পিন্ধিলোঁ ভুলকে ফুল বুলি খোপাত গুজিলোঁ তুমি দেখিছানে নাই মই নেজানিলোঁ চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লভিছোঁ তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ তুমি দেখিছানে নাই মই নেজানিলোঁ চিনাকি তুমি আছা সিটো পাৰে পাৰে যে মই দুয়োৰে মাজতে বৈ সোঁৱৰণি নৈ সাকু দেখিছানে নাই 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 মই নেজানিলোঁ চিনাকি চিনাকি ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ বাই বাই